আজি বনাবলৈ লৈছোঁ মই কচুৰ আঞ্জা। প্ৰথমতে মই কচুখিনি সিজাই ল'লোঁ। কুকাৰত 4-5টামান হুইচেল দি সিজাই লৈছোঁ। কেৰাহীত তেল গৰম হোৱাত পাঁচফোৰণ, তেজপাত আৰু পিঁয়াজ দি 1 মিনিটমান সময়ৰ বাবে ভালদৰে ভাজি ল'ম। এইখিনি ভাজি হৈ যোৱাত ইয়াতে দিম মই 4-5টামান কেঁচা জলকীয়া লৈছোঁ, এইখিনি দি দিলোঁ আৰু এইখিনিতে দিম বইল কৰি লোৱা কচুখিনি মই দি দিলোঁ। ভালদৰে লৰাই থাকি এতিয়া মই দিম ইয়াতে জোখমতে নিমখ, হালধি এইখিনি মই ইয়াতে দি দিলোঁ আৰু এইখিনিতে দিম মই খাৰ 2 চামুচমান দি দিছোঁ আৰু পানী যিমানখিনি মই থুপথুপীয়া কৰিম সিমানখিনি দি দিছোঁ আৰু এইখিনিতে দিছোঁ সৰিয়হ, আদা, নহৰু এইখিনি পিচি লৈছিলোঁ। এইখিনি দিয়া হোৱাৰ পিছত মই অতি কমেও 15 মিনিটমান সময় মিডিয়াম ফ্লেমত উতলিবলৈ দিলোঁ আৰু এনেকুৱা হৈ গ'ল। সিজি উঠাৰ পিছত কেইপিচমান মই কচুগুটি ভাঙি দিলোঁ। এনেকুৱা থুপথুপীয়া কচুগুটিৰ আঞ্জা বাৰু আপোনালোকে কোনে কোনে বনাইছে কমেণ্ট কৰি এটা জনাবচোন আৰু ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।